खुलुमबाय इनसाइडनि बर'आव आं नोंथांमोनखौ बरायबाय। बेसेन बांनायखौ लानानै कंग्रेस दोलोनि बानजायनायजों रङियायाव सुबुं जांख्रिखांनाय हाबाफारि लायो। हादोरनाङै बेसेन बांनायखौ लानानै खुंथाय गोहोआव थानाय सोरखारनि हेंथायै कंग्रेस दोलोनि बानजायनायजों हादोरनाङै सोमावसारनायनि हाबाफारि लादों। बेबादिनो दिनै कामरुप जिल्ला कंग्रेस दोलोनि बानजायनायजों रङियानि राजीव भवननिफ्राय दोलोनि माखासे दैदेनगिरि मावथि सोद्रोमाफोरा रङिया सहरनि गेजेरजों हानजा सुरनाय हाबाफारि लायो। बे हानजा सुरनाय हाबाफारिनि गेजेरजों खुंथाय गोहोआव थानाय सोरखारनि हेंथायै माखासे स्ल'गान होनाय नुनो मोन्दों। लोगोसेनो दिनैनि बे हानजा सुरनाय हाबाफारिनि गेजेरजों कामरुप जिल्ला कंग्रेस दोलोनि आफादगिरि घनेश्याम कलिताया ओरैबादि बुङो। निर्देश मते और असम प्रदेश कांग्रेस कमिटिर निर्देशर आमी कामरुप जिला कांग्रेस कमिटिर और रङिया ब्लक कांग्रेसर उद्योगत मूल्य बृद्धिर विरुद्धे जनजागरण पदयात्रा आजिर पर आरम्भ करिছোঁ रङिया और এই जनजागरण पदयात्रार एटाई उद्देश्य যে আমি সকলোৱে জানো তেতিয়াৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত আহিছে আৰু অসমত বিজেপি চৰকাৰ আহিছে তেতিয়াৰ পৰাই পেট্ৰলজাত সামগ্ৰীকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা হৈ পৰিছে, ক্ৰয় শক্তি নোহোৱা হৈছে আৰু বিগত যি কৰোণাকালীন অৱস্থাত যিসকল ব্যৱসায়িক হওক বা যিসকল শ্ৰমজীৱী লোক আছিল, সেইসকল যিসকলে ভুক্তভোগী হৈছিল বা যিসকল সৰ্বস্বান্ত হৈছিল তেওঁলোককো সহায় কৰাৰ ক্ষেত্ৰত এই বিজেপি দলৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। কিন্তু এই বিজেপি চৰকাৰে আজি যি খাদ্য সুৰক্ষা আইনৰ অধীনত যি খাদ্য সামগ্ৰী দিয়াৰ এটা বিনামূলীয়া খাদ্য সামগ্ৰী দি আছিল তাকো বন্ধ কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া চলি আছে। ইয়াৰ উপৰি আমি দেখিছোঁ যে আজি এবছৰ ধৰি অসমৰ তথা ভাৰতবৰ্ষৰ কৃষকসকলে তিনিখন কলা আইন বাতিল কৰাৰ দাবীত আন্দোলন কৰি আছিলে আৰু তেওঁলোকে খাদ্য সামগ্ৰীৰ যি উৎপাদিত সামগ্ৰী সেই সামগ্ৰীৰ নিম্নতম মূল্য নিৰ্ধাৰণ কৰাৰ দাবী কৰিছিলে। এটা বছৰে এই বিজেপি দলৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে অনমনীয়ভাৱে আৰু অগণতান্ত্ৰিকভাৱে কৃষকসকলৰ দাবী নামানি শেষত এই চৰকাৰ অগণতান্ত্ৰিক চৰকাৰ ক্ষীণতা কৰিবলৈ বাধ্য হ'ল আৰু শেষত তেওঁলোকে কৃষি আইন সেই কলা কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ'ল। ঠিক তেনেধৰণে আজি অসমত এই যে কা আইন প্ৰৱৰ্তন হৈছে, এই কা আইনৰ বিৰুদ্ধে বৰ্তমান সময়ত যে কা আইনখনো অসমৰ ৰাইজ তথা ভাৰতবৰ্ষৰ ৰাইজে গ্ৰহণ কৰা নাছিল আৰু সেইকাৰণে ভাৰতবৰ্ষৰ তথা অসমৰ ৰাইজে প্ৰতিবাদ কৰি আছিল আৰু এই কা আইনখনো বাতিল কৰাৰ কাৰণে আজি আমাৰ অসম তথা ভাৰতবৰ্ষৰ ৰাইজে দাবী কৰি আহিছে আৰু মই ভাবোঁ এই ক্ষেত্ৰতো এই বিজেপি দলৰ চৰকাৰে ক্ষীণতা কৰিব লাগিব আৰু আজি এই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিবাদত আজি এই আন্দোলন আমি বা জনজাগৰণ পদযাত্ৰা কংগ্ৰেছে কৰিব লগা হৈছে আৰু আমি এটাই আশা ৰাখিছোঁ আজিৰ এই পদযাত্ৰাৰ কাৰ্যসূচীয়ে বিজেপি দলক সুমতি দিব বুলি, বিজেপি দলৰ চৰকাৰক সুমতি দিব বুলি আশা কৰিছোঁ আৰু বিজেপি দলৰ চৰকাৰে যদি অনাগত সময়ত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস নকৰে, কাৰণ তেওঁলোকে যোৱা 14 চনৰ নিৰ্বাচনত কৈছিল যে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰিব, তেওঁলোকে নিযুক্তি দিব আৰু বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এটাও প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব পৰা নাছিল। বৰ্তমান যোৱা 21 চনৰ নিৰ্বাচনতো এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰেও বিভিন্ন প্ৰতিশ্ৰুতি দিছিল, 1 লাখ চাকৰি দিম বুলি কৈছিল, কিন্তু আজিও এটাও চাকৰি দিব পৰা নাই। তেওঁলোকে মূল্য বৃদ্ধিৰ কথা নকয়। বিধায়কজনেতো কৈছে তেওঁ অসম প্ৰদেশ
বিজেপিৰ সভাপতি তেওঁ কৈছে সাংবাদিকবিলাক কৈছে তোমালোকে চাইকেলত যোৱা চাইকেলত গৈ তোমালোকে বাতৰি সংগ্ৰহ কৰা কিন্তু তেওঁলোকে আজি বঙাইগাঁৱৰ আজি কেবিনেট পাতিছে একোজন মন্ত্ৰীৰ লগত 6-7খনকৈ গাড়ী গৈছে মুখ্যমন্ত্ৰীৰ লগত 10-12খন গাড়ী গৈছে তেওঁলোকে সেইবিলাক কৰিব পাৰিছে তাত কিন্তু তেওঁলোকে মিতব্যয়ী হোৱা নাই তেওঁলোকে আমাৰ যিসকল জনসাধাৰণ আছে যিসকল মানে ভুক্তভোগী লোক আছে তেওঁলোকক মিতব্যয়ী হোৱাৰ আহ্বান জনাইছে সেইকাৰণে আজি আমি এই বিজেপি দলৰ চৰকাৰক সকীয়াই দিছোঁ যে অনাগত সময়ত এই যি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে হ্ৰাস কৰি আমাৰ জনসাধাৰণক উপকৃত মানে ক্ৰয় শক্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় কৰিব